নমস্কাৰ, হঠাৎ লাইভ আৰু এটা বিশেষ কাৰণ, আমাৰ ঘৰত আজি বিহু হুঁচৰি দল আহিছে হুঁচৰি মাৰিবলৈ। নমস্কাৰ সকলোকে। অঁ, এতিয়া আমি পোনপটীয়াভাৱে বিহু হুঁচৰি দলৰ নৃত্য চাম। ইয়াত প্ৰিয় ৰখি আছে। কিমান পইচা আনিছা? ঠিক আছে, আৰম্ভ কৰিব লাগে চবে দেই। অঁ,
1.3K people are watching you all. আপোনালোক কোন জেগাৰ? ভেদাপাৰা। নমস্কাৰ সকলোৰে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ। থেংক ইউ। মাইনা কেইজনী নামবোৰ কৈ যোৱা। তোমাৰ? তোমালোক চবেই ধুনীয়া নাচিছা। অ'কে, তোমাৰ? তুমি গান গোৱা নেকি? অঁ, ধুনীয়া গান গাইছা তুমি। তোমাৰ ঢুলীয়া কেইজন? বা, বৰ ধুনীয়া গান গাইছা তুমি। তোমাৰ? আচ্ছা, আপোনাৰ? মেইন ঢুলীয়া আমাৰ। চ' অডিয়েঞ্চ আমাৰ আজি কম হ'ল অলপমান। আমি গোটেই ফ্লেটৰ বাসিন্দা, এইখন ফ্লেটৰে। বৌহঁত আছে চব দেই, সকলোকে থেংক ইউ জনাইছোঁ। আচলতে গুৱাহাটীত এই বস্তুবোৰ চাবলৈ অলপমান খুব কম হয়। আজি যেতিয়া গম পালোঁ তেখেতসকল আহি আছে বুলি, গতিকে এটা দৃশ্য আমি দেখুৱালোঁ আপোনালোকক। থেংক ইউ ছ' মাছ। প্ৰিয়ম ক'ত? প্ৰিয়ম? অঁ, প্ৰিয়মে অকণমান নাচিব লাগে নি বহুত এবাৰ, হয় নাই? অঁ, ঢোল বাজিছে অকণ। প্ৰেমৰ নাচ অকণ চাবলৈ মন যাবতো, হয় নাই? নহয়, আশীৰ্বাদটো দিয়াৰ আগতে হ'ব লাগে। কোনে? এই হাই অ', মই লাইভ কৰি আছোঁ। মই লাইভ কৰি আছোঁ। অ'কে, মই লাইভ কৰি আছোঁ। হেৰি বিট্টু? অঁ, বিট্টু আছে। অ'কে, হা।
আশীষ লৈছোঁ ধন্যবাদ সকলোকে উইচিং ইউ অল ভেৰি হেপী ৰঙালী বিহু ওৱান্স এগেইন ষ্টে ছেফ চবৰ গাত এটা এটা বস্তু দেখি খুব ভাল মাস্কখন যে লৈ ফুৰিছে সেইটো লৈ ফুৰিব সকলোৱে দেই তোমালোকে মাস্ক লৈ ফুৰিবা থেংক ইউ ছ' মাছ কি ক'বা ৰাইজক কি ক'বা অঁ এনেকৈ গাঁৱৰ পৰিৱেশতে দেখা যায় আৰু আজি নিজৰ ঘৰখনত এনেকৈ হুঁচৰি দলটি পাইছোঁ তেওঁলোকে এতিয়া আশীৰ্বাদ কৰিব আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমি ভালে কুশলে থাকোঁ লগতে ভগৱানৰ ওচৰত প্ৰাৰ্থনা যাতে এই যদি কৰোণা আমাৰ মহামাৰী ৰূপটো সম্পূৰ্ণৰূপে হ্ৰাস হৈ প্ৰতিহত কৰা আৰু আমি নতুনকৈ ভাল জীৱন যাপন আৰম্ভ কৰিব পাৰোঁ ভাগৰ লাগিছে ধন্যবাদ সকলোলৈ আমি দুয়োজনে বিদায় লৈছোঁ আৰু সকলোৰে ছেফ থাকক কৰোণাৰ পৰা যাতে কৰোণাই আপোনালোকৰ বন্ধু হিচাপে দেখা নিদিয়ে নিজৰ ঘৰখনত তাকে কামনা কৰিছোঁ থেংক ইউ